শ্ৰী শ্ৰী হৰ গৌৰী মন্দিৰ একাদশ অসম আৰক্ষী বাহিনী দেৰগাঁও ওকে স্থাপিত 1992 চন। তো আজি এই মন্দিৰটো হৈছে একাদশ অসম আৰক্ষী বাহিনীৰ আমাৰ স্থানীয় মন্দিৰ হয় কেম্পাছৰ ভিতৰত। এইটো দেৰগাঁও আপোনালোকৰ থাৰ্ড গেটৰ ওচৰতে এই মন্দিৰটো আছে ওকে। আৰু মন্দিৰটোক লৈ যথেষ্টখিনি ইতিহাস খ্যাত আমাৰ ঘটনাৱলী আছে, যথেষ্ট মানুহৰ বিশ্বাস আছে। তো আজি এই নামঘৰটোতে একচুৱেলি আমাৰ চি অ' ছাৰৰ তত্ত্বাৱধানত যথেষ্টখিনি কাম কৰা হৈছে। আগতে মন্দিৰৰ অৱস্থা ধৰক এনেকুৱা ধৰণৰ উন্নত নাছিলে। ইয়াতে চব তলৰ পৰা টাইলছকে ধৰি ওকে, ইফালে চব টাইলছকে ধৰি ভিতৰি গোটেইখিনি টাইলছৰ ব্যৱস্থা কৰিছে। এইটো নামঘৰ ভিতৰৰ পৰিৱেশ দেখাইছে ওকে। তো ওপৰৰ ৰঙকে ধৰি যথেষ্টখিনি উন্নতি কৰি তোলা হৈছে, জাকত জিলিকা কৰি তোলা হৈছে এয়া। তো সেইটো কাৰণে আজি ইয়াতে এটা উৎসৱমুখৰ পৰিৱেশ, এই মন্দিৰটো আকৌ নতুন ৰূপ দিয়া হৈছে। এটা সৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিছোঁ ওকে, আপোনালোকে চাব পাৰিব। ময়ো আছোঁ মন্দিৰৰ সন্মুখতে ওকে। আৰু ইফালে পিছফালে প্ৰসাদ খাই আছে। মই দেখাই যাম একচুৱেলি। इसीलिए हम लोग